পৰ্যটকৰ বাবে সুখবৰ শনিবাৰে মুকলি কৰা হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিনৰ 11 বজাত মুকলি কৰিলে উদ্যানখন আৰু মুকলি অনুষ্ঠানত উপস্থিত আছিল মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ লগতে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস কিন্তু উল্লেখ্য যে পূৰ্বে 1 নৱেম্বৰৰ পৰা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মাটিকালি প্ৰায় 78.81 বৰ্গ কিলোমিটাৰ আৰু 1985 চনত ওৰাঙক অভয়াৰণ্য আৰু 1999 চনৰ 13 এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হৈছিল ওৰাঙক আৰু পৰ্যটকৰ বাবে সুখবৰ আনি শনিবাৰে মুকলি কৰা হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন ঠাইতে আছে আমি মানসতো আমাৰ প্ৰায় 33-34টা বাঘ আছে কিন্তু কথাটো হৈছে যে ওৰাং এই মানসত 860 কিলোমিটাৰ ওৰাং অনলি 71 কিলোমিটাৰ এই 71 কিলোমিটাৰৰ ভিতৰত 21টা বাঘ থকাৰ ধেমালিৰ কথা নহয় মানে খুব বেছি হয় তথাপি তেওঁলোক যাতে ভালকৈ জীয়াই থাকিব পাৰে ভালকৈ তেওঁলোকে মুভমেণ্ট কৰিব পাৰে তাৰ কাৰণে যি ব্যৱস্থা এই ব্যৱস্থাৰ হকে আমি বিভাগ আমি চিন্তা কৰি আছোঁ আৰু আমি লাহে লাহে যাতে ওৰাংখন আমি একেবাৰে ধুনীয়া পৰ্যায়ত লৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী